বাইক চলাওঁতে হ'লে তিনিটা বস্তু মনত ৰাখিব। তিনিটা বস্তু কাহানিও একলগ কৰিব নালাগে। মটৰচাইকেল হওক যোগ মদ যোগ মোবাইল, এই তিনিটা বস্তু ইউজ কৰিলে তাৰ ইজুকেলটো সদায় মৃত্যুৱে হয়। নমস্কাৰ জনাইছোঁ সকলোকে, জয় হিন্দ। আপোনালোকে চাগে ভাবে, আপোনালোকেও কিছুমান লক্ষ্য কৰে যে আজিকালি আমি সকলোৱে ইঞ্চুৰেঞ্চ কৰোঁ, হেল্থ ইঞ্চুৰেঞ্চ কৰোঁ বা লাইফ ইঞ্চুৰেঞ্চ কৰোঁ। সেইবোৰ ইঞ্চুৰেঞ্চবিলাক কৰিবলৈ খুব ভাল। যেতিয়া তাৰ মেচুৰিটি হয়, যেতিয়া আমি ক্লেইমবিলাক ল'বলৈ যাওঁ বহুত কষ্ট। আমি তেনেকুৱা এটা ঘটনা এতিয়া মই আপোনাক ক'ম। আমাৰ এজন ছাৰ, বাহিৰৰ ইয়াৰ নহয়, আমাৰ অসমৰ নহয়, এই উত্তৰ প্ৰদেশ ছাইডৰ এজন ছাৰ আমাৰ চাকৰি পাইছিলে 4 বছৰ আগতে। তেওঁ চাকৰি পোৱাৰ আগতে তেওঁ কিছুমান কাম কৰে। আজিকালি বাহিৰৰ ল'ৰাবোৰ আমাৰ অসমৰ ল'ৰাতকৈ বেছি এক্টিভ। অসমৰ সৈনিকসকলে চাগে বুজিব। আমাৰ যিখিনি এতিয়া NPS চাকৰি হেৰি ফৰ্ম আপডেট কৰিবলৈ মোৰেই নাই, মোৰ লগৰ মোৰ বন্ধু হাতীবোৱা তাহাঁতেও নাই। মই তাহাঁতক কৈছোঁ যে আমাৰ সময় এতিয়া চাকৰি সময় হৈছে, আপডেটবিলাক কৰ। তাতে কৈ তাহাঁতে আকৌ ফৰ্ম ফিল আপ কৰি আপডেট কৰিছোঁ। কিন্তু বাহিৰৰ ল'ৰাবোৰ আমাতকৈ এক্টিভ। সকলো ক্ষেত্ৰত জানেই। আমি নিজৰ অহংকাৰতে মৰোঁ, হ'ব আৰু কৰিব, চৰকাৰ চাকৰি কোনে আমাক খেদিব। সকলোখিনি শেষ সময়ত আমাৰ বহুত কষ্ট হয়। কিছুমান মানুহ আমাৰ অসমীয়া মানুহ পেঞ্চন যাবৰ সময়ত বহুতখিনি বেমেজালিৰ সৃষ্টি হয়, ইটোত দৌৰা মেলা। সেইকাৰণে আগতেই যদি আমি এইখিনি কৰি থওঁ তেতিয়া মানে খুব ভাল। আৰু ঠিক তেনেকুৱা এটা ঘটনাই আমাৰ সৈনিকৰ এজন ছাৰ, তেওঁৰ ৰেংক আছিল SI। তেওঁ এটা লাইফ ইঞ্চুৰেঞ্চ কৰি থৈছিল 1 কোটি টকাৰ। আৰু তেওঁ ঘৰলৈ আহিলে, ঘৰলৈ আহি এখন বাইক ল'লে, বুলেট ল'লে। আৰু সকলো চাকৰিয়ালৰ এটা মন, চাকৰি পালে আমাৰ কিবা নহয় কিবা ল'বলৈ মন যায়। আৰু বুলেট লৈ তেওঁ হাইৱেত ফুল স্পীডত এটা ইলেক্ট্ৰিক প'ষ্টত মাৰি তেওঁ এক্সিডেণ্টলি তেওঁ ঢুকালে। আমিও নিবিচাৰোঁ, বহুত সোনকালে তেওঁ আমাৰ মাজত গুচি গ'ল। আমি খুব দুখ পাইছোঁ। আৰু তেওঁ সেই যিখিনি সন্মান পাব লাগিছিলে সামৰিক মৰ্যাদাৰে, সেইখিনি তেওঁ নাপালে। তেওঁ যিখিনি আজি বহুত পইচা তেওঁ জমাও নাছিলে, আৰু খুব কষ্ট হ'ল। আৰু তেওঁ অতি সোনকালে গুচি যাব বুলি ভবাই নাছিলে। পুনৰবাৰ তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমি তেওঁক ঘৰলৈও ফোন কৰিছে আমাৰ লগৰবোৰে। মোৰ ইমান চিনাকি নাই, মই কাহিনীটো পিছত আমাৰ শুনিলোঁ যে এনে গ্ৰুপত আহিলে, আৰু সেইকাৰণে মই আপোনালোকক জনালোঁ। আৰু তেতিয়া কি হ'ল, যেতিয়া পৰিয়ালৰ লোকসকলে গম পালে যে ই আমাৰ 1 কোটি টকা এটা লাইফ ইঞ্চুৰেঞ্চ কৰি থৈছিলে, যেতিয়া ইঞ্চুৰেঞ্চ কোম্পানীত তেওঁ ইঞ্চুৰেঞ্চটো ক্লেইম বিচাৰি গ'ল, যে বেনিফিট বিচাৰি গ'ল, তেতিয়া ইঞ্চুৰেঞ্চ কোম্পানীয়ে কি কণ্ডিশ্যন লগালে আপোনাক গম পায়, আপোনাৰ নিজে দুখ লাগিব। আৰু তেতিয়া ইঞ্চুৰেঞ্চ কোম্পানীয়ে ক'লে, ঠিক আছে, আপোনাৰ ল'ৰাই এক্সিডেণ্ট হৈছিলে, এক্সিডেণ্ট হোৱাৰ টাইমত বহুতখিনি বিচাৰে। আমি ইঞ্চুৰেঞ্চ কৰিবলৈ খুব ভাল। ইঞ্চুৰেঞ্চ কৰাৰ পিছত যিখিনি আপোনাৰ বেমেজালি কষ্ট হয় নহয়, ইটো লাগে সিটো লাগে, আমুকহে নাই, তাৰপিছত সেইখিনি বিচাৰিলে। তেতিয়া ক'লে যে তেওঁ ইঞ্চুৰেঞ্চ আমাৰ মেডিকেল ৰিপৰ্টটো লাগিব। তেতিয়া মেডিকেল ৰিপৰ্ট গ'ল, মেডিকেল ৰিপৰ্ট চালে তেওঁ, মেডিকেল ৰিপৰ্টটো কোম্পানীয়ে চালে। কোম্পানীয়ে চোৱাৰ পিছত তেওঁলোকে ক'লে যে এইটো আমি ক্লেইম দিব নোৱাৰিম, এইটো আমাৰ ৰুলৰ বাহিৰত। তেতিয়া কিয় ক'লে যে, তেতিয়া পৰিয়াল লোকসকলে ক'লে যে কিয় নিদিব, আমিতো কৰি থৈছোঁ। তেওঁ 3 মাহতকৈ ওপৰ, আজি 6 মাহ 7 মাহ তেওঁ পইচা দি আছে, ইমান দিন হ'ল, আমি কিয় নাপাম। তেতিয়া ইঞ্চুৰেঞ্চ কোম্পানীয়ে ক'লে যে আপোনাৰ ল'ৰাই যেতিয়া ড্ৰাইভিং কৰি আছিল, তেওঁ বডিত এলকহলৰ ৰিপৰ্ট আহিলে, মেডিকেল ৰিপৰ্টত এলকহল খাই আছিলে, আৰু মানে ড্ৰিংকছ কৰি আছিলে। আৰু লগতে তেওঁ হেলমেট পিন্ধা নাছিলে, আৰু বাইকৰ লাইচেঞ্চো নাছিলে, নতুন বাইক। সেইটো কাৰণে তেওঁ ক্লেইমটো তেওঁ নিদিলে। আৰু অত্যন্ত দুখ লাগে যেতিয়া আমাৰ ল'ৰাবোৰে আমি বাইকখনে চলাবলৈ চাওঁ, কিন্তু আমি এটা লাইচেঞ্চ এখন নবনাওঁ, আমি হেলমেটটো পিন্ধিবলৈ টান পাওঁ। সেইটো কাৰণে আজি তেওঁ ঘটনা হ'ল, আজি তেওঁ 1 কোটি টকা নাপালে। মই এই ঘটনাবিলাক কিয় কওঁ জানানে, সৰু ল'ৰা ছোৱালীবোৰক, তেওঁলোকে শিকক, যাতে আমাৰ ল'ৰাবোৰ এনেকুৱা এটা ঘটনাৰ সন্মুখীন নহয়। আজিকালি ইঞ্চুৰেঞ্চ ল'লেই নহ'ব যে মই 1 কোটি টকা মোৰ লাইফটো ইঞ্চুৰেঞ্চ কৰি থৈছোঁ, মই কিবা নহয় কিবা এটা মোৰ পৰিয়াল লোকলে পাবই। কিন্তু ইমান সহজ নহয় পইচা লোৱা। সেইকাৰণে সকলো ল'ৰাই বাইক চলাওঁতে হ'লে তিনিটা বস্তু মনত ৰাখিব। তিনিটা বস্তু কাহানিও একলগ কৰিব নালাগে। মটৰচাইকেল হওক যোগ মদ যোগ মোবাইল, এই তিনিটা বস্তু ইউজ কৰিলে তাৰ ইজুকেলটো সদায় মৃত্যুৱে হয়। সেইকাৰণে সকলোৱে ভালকৈ থাকিব লাগে বাইকখন চলালে। আজিকালি তোমাক কোনো নেচায়, তুমি 80ত যোৱা 90ত যোৱা, সদায় মানুহে গৰিহণাই দিয়ে, এইটো মৰক দিয়েচোন, কোননো গৈছে এইটো। তুমি সদায় লাহে ধীৰে বাইকখন চলাব লাগে। তুমি যি বাট 1 ঘণ্টাত পোৱা বাটলৈ এইটো 2 ঘণ্টাত পোৱা, কোনো কথা নাই। তোমাৰ লাইফটো অলৰেডি ছেফ হৈ থাকিব লাগে ন। সেইকাৰণে সকলোৱে ভালকৈ থাকিবা, আৰু বাইক চাইকবিলাক সদায় লাহে ধীৰে চলাব লাগে, আৰু নিজৰ জীৱনটোৰ কথা চিন্তা কৰিবা, ভাল কৰ্ম কৰা। ইয়াকে কৈ আজি এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। জয় হিন্দ, জয় জুবিন দা।